নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি বিচাৰিছে আপোনাৰ ঘৰত সদায় ধনে ধান্যই ভৰপূৰ হৈ থাকক, ধন সম্পদা আপোনালোকৰ ঘৰত কোনোদিন আকাল নহওক, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে কৰিব লাগিব দৈনন্দিন এটা সৰু কাম। এই সৰু কামটো কৰাৰ পিছত আপোনালোকৰ ঘৰত যদি আপুনি সেইটো দৈনন্দিন হেবিটত পৰিণত কৰিলে বা অভ্যাসত পৰিণত কৰিলে এটা কাম, তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ঘৰত কোনোদিন ধন সম্পত্তি আদিৰ অভাৱ নহ'ব আৰু লক্ষ্মী দেৱী আপোনালোকৰ ওপৰত অতি প্ৰসন্ন হ'ব আৰু ধনে ধান্যই সম্পদেৰে আপোনাৰ ঘৰ পৰিপূৰ্ণ হৈ থাকিব। বন্ধুসকল, জীৱনত সকলোৱে বিচাৰে কি নিজৰ জীৱনত কোনোদিন আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগা যাতে নহয় জানো? হিন্দু ধৰ্মত এই ধন সম্পৰ্কীয় দেৱী হিচাপে লক্ষ্মী দেৱীক মান্যতা প্ৰদান কৰা হৈছে বা লক্ষ্মী দেৱীক ধনৰ দেৱী বুলি মনা হয়। ধাৰ্মিক মান্যতা অনুসৰি লক্ষ্মী দেৱীৰ কৃপা প্ৰাপ্তি কৰিব পাৰিলেহে ধন সম্পত্তি লাভ কৰিব পাৰি বা ধনৰ কোনোদিন অভাৱ নোহোৱাকৈ ধন সম্পত্তি লাভ কৰিব পাৰি। মা লক্ষ্মীৰ কৃপা যদি আপোনাৰ জীৱনত হয়, তেতিয়াহ'লে আপোনালোকে জীৱনত সকলো ধৰণৰ ভৌতিক সুখ আহৰণ কৰি ল'ব পাৰিব মা লক্ষ্মীৰ কৃপাত। এতিয়া শাস্ত্ৰ অনুসৰি এই মা লক্ষ্মীৰ কৃপা সদা সৰ্বদা যদি আপোনাৰ ওপৰত ধৰি ৰাখিব বিচাৰে বা মা লক্ষ্মীৰ কৃপা সদা সৰ্বদা আপোনাৰ ওপৰত বৰ্তি থকাটো বিচাৰে, তেতিয়াহ'লে এটা সামান্য কাম শাস্ত্ৰত কৰিবলৈ উপদেশ দিয়া হৈছে আৰু সেই কামটো হ'ল লক্ষ্মী চালিচা বা লক্ষ্মী পাঁচালি ঘৰত দৈনন্দিন বা নিতৌ পাঠ কৰিবলৈ কোৱা হৈছে। যিখন ঘৰত নিতৌ বা দৈনন্দিন লক্ষ্মী চালিচা বা লক্ষ্মী পাঁচালিৰ পাঠ কৰা হয়, সেইখন ঘৰত কোনো দিন ধন সম্পত্তিৰ অভাৱ নহয় আৰু কোনো দিন দাৰিদ্ৰতা সেইখন ঘৰলৈ আহিব নোৱাৰে, কোনো ধৰণৰ অশান্তি সেইখন ঘৰলৈ আহিব নোৱাৰে। অৰ্থাৎ ধনে ধান্যই সুখে সম্পদে ঘৰ সদায় পৰিপূৰ্ণ হৈ থাকে। তো আশা কৰিলোঁ বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হ'ব, আপোনালোকৰ কামত আহিব। ভিডিঅ' চাই যদি ভাল লাগিল, মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰি দিবলৈ নাপাহৰিব বন্ধুসকল। তো আজিলৈ ইমানেই, পুনৰ লগ পাম এনেকুৱা ধৰণৰ ভিডিঅ'ৰ মাধ্যমেৰে, তাৰে প্ৰতিশ্ৰুতিৰে। আজিলৈকে ধন্যবাদ।